বন্ধুসকল স্বাগতম জনাইছোঁ ফাৰ্মিং টিপছ আছামলৈ। আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাম, চাই থাকিব। মুৰ্গীবোৰ বৰ্তমান ৱেট 330 গ্ৰাম হৈছে। বৰ্তমান বয়স বৰ্তমান 9 দিন, কিন্তু ইয়াতো অলপ অসুবিধা আছে। আপোনালোকে শুনিছেনে? মাত কিছুমান খেক খেককৈ কান্দি আছে। মানে আমাৰ মুৰ্গীবিলাকৰ কিছুমান CRD লাগিছে, মানে ঘৰুৱা ভাষাত ক'ব গ'লে চৰ্দি জ্বৰ আৰু মুৰ্গীৰ। গতিকে তাৰ কাৰণে কি কৰিব লাগে আপোনালোকক দেখাই আছোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। CRD লাগিলে আপোনালোকক দেখাই আছোঁ বাৰু, চাই থাকক। CRD লাগিলে আপোনালোকক যে চেনিটাইজাৰ বুলি কৈছিলোঁ, সেইটো পাৰ্ট A আৰু এইটো পাৰ্ট B। পাৰ্ট A পাৰ্ট Bৰ আপোনালোকৰ মিশ্ৰণটো মই আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে। তাৰ উপৰিও মই আপোনালোকক তথাপি এবাৰ কৈ দিছোঁ, পাৰ্ট Aটো আমাৰ 32 ml, পাৰ্ট A 32 ml। তাৰপিছত পানী ৱাটাৰ দিব লাগিব আপোনালোকে 36 ml, ঠিক আছে। পাৰ্ট A দিয়াৰ পিছত পানী দিব লাগিব 36 ml। তাৰপিছতহে আপোনালোকে পাৰ্ট Bটো আপোনালোকে 32 ml দিব। টোটেল আমাৰ 32, ৱাটাৰ 36, তাৰপিছত পাৰ্ট B 32 ml। এইটো ভালদৰে মিশ্ৰণ কৰি ল'ব। মিশ্ৰণখিনি আপোনালোকৰ এনেকুৱা হ'ব দেখাত, ঠিক আছে। টোটেল আমাৰ 100 ml হ'ল, 32, 36, 32 100 ml হ'ল। 100 mlটো আমাৰ যদি CRD লাগে তেনেহ'লে আগতে কৈছিলোঁ পানীৰ লগত খোৱাৰ কাৰণে মিক্স কৰিব দিছিলোঁ 10 লিটাৰত 5 ml, কিন্তু এতিয়া আমি 10 লিটাৰত 100 mlটো গোটেই দিব লাগিব, যিহেতু আমাৰ CRD লাগিছে ভালদৰে মানে কি CRDটো বেছিকৈ হৈছে। গতিকে আমি 100 mlটো 10 লিটাৰ পানীত দি পিনে আমি স্প্ৰে কৰি দিব লাগে। আৰু স্প্ৰেখিনি কেনেকৈ কৰি দিছোঁ আপোনালোকক দেখাইছোঁ বাৰু, চাওক ভিডিঅ'টি সম্পূৰ্ণকৈ। আমাৰ CRD লগাৰ মূল কাৰণ হ'ল, কাৰণ আমাৰ বতাহ বহুত পায়, ঠাণ্ডা বতাহটো, কাৰণ আমাৰ নৈ কিনাৰত আপোনালোকে জানে। গতিকে আমাৰ বহুত বতাহ পায়, ঠাণ্ডা বতাহ, সেইটো কাৰণে আমাৰ CRD লাগিছে। কাৰণ প্ৰথম কেইদিন আমাৰ গোটেই এইবিলাক প্লাষ্টিকবিলাক খুলি থোৱা আছিলে, সেইকাৰণে বতাহটো বহুত পাই আছিলে, ঠাণ্ডা সোমাইছে, সেইকাৰণে সিহঁতৰ CRD লাগিছে। আপোনালোকে ধ্যান দিব যাতে প্লাষ্টিকখিনি, মানে যোনখিনি বেৰত প্লাষ্টিক লাগিছে সেইখিনি যাতে সদায় খুলিও নথয়, মানে চিটুৱেশ্যন, মানে যোনটো চিটুৱেশ্যনত যেনেকুৱা আৰু আপোনালোকে নিশ্চয় বুজি পাইছে। বেছি বতাহ থাকিলেও বেয়া আৰু বেছি গেছ হৈ গ'লেও বেয়া। মানে যেতিয়া লাগিব তেতিয়া আপোনালোকে গুচাই ল'ব, কাৰণ তেতিয়া সুবিধা হয়, কাৰণ গেছ হৈ যায় ন টুৰবিলাক। মানে CRDৰ মেইন আমাৰ গেছৰ কাৰণে হয়, তাৰোপৰি ঠাণ্ডা বতাহৰ কাৰণে হয়। আৰু এনেদৰে স্প্ৰে কৰি দিলে ভাল হয়, ভাল হোৱাৰ চান্স থাকে। স্প্ৰেটো এনেকুৱাকৈ মাৰিব যাতে গোটেই টুৰখিনিতো পৰে, লগতে মুৰ্গীৰ পোৱালিটোৰ নাকত, মুখত বা গাত পৰে ভালদৰে, ঠিক তেনেকৈ মাৰিব। কাৰণ স্প্ৰেটোৰ কামেই হ'ল চৰ্দি ভাল কৰাৰ কাৰণে। গতিকে ভালদৰে মাৰি দিব আপোনালোকে, যাতে সিহঁতৰ নাকে মুখে ভালদৰে পৰে, ঠিক তেনেকৈ মাৰিব। এইটো অলপ সময় লাগিব। আমাৰ 6টা বুডিং আছে, 6টা বুডিং আমি 10 লিটাৰত আমি কভাৰ কৰোঁ। আপোনালোকে যেনেকৈ পাৰে, যিমানখিনি লাগে সেই হিচাপত আপোনালোকে মিলাই পিনে মাৰি থাকিব। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে বা কি কৰিবলৈ কিবা যদি বুজা নাই ভালদৰে, তেনেহ'লে আমাক কমেণ্টত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, গোটেইখিনি ভালদৰে বুজি পাব। ধন্যবাদ থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। জয় আই অসম।